বুঢ়িয়াই দেখোন বে তো নহয় পথাৰৰ মাজতে মানে ফচি গ'ল আপোনালোকে চাব পাৰে একদম হাইৱেৰ ওচৰতে ফচি গ'ল মানে একদম এপিনেও নাহে মানে এনেকা শিট বেয়াকে ফচি গ'ল বাইকখন গ'ল আৰু সি মানে অলপমান বহিবৰ কাৰণে মানে পাতে দি মানে মুচি দিলে কিন্তু মানে কি বা স্ক্ৰেচ লাগিল বেয়া লাগি গ'ল আজি চ' হেই গাইজ এতিয়া ওলাই দিলোঁ আৰু কেমেৰাৰ এংগলটা বা কেনেকুৱা হৈ আছে চ' আপোনালোকে ক'ব মোক কমেণ্টত চ' আজি এনে অলপমান ফুৰি আহোঁ আৰু অবভিয়াছলি অকলে ওলাইছোঁ চ' পুৰা মানে বৰষুণ দি আছে এইকেইদিন কিন্তু মানে হ'ল কি এনেকা মানে চাৰিওপিনে মানে এনেকা মানে বিউটিফুল হৈ আছে মানে কি ক'ম আৰু একদম মানে পুৰা একদম চালিয়া হৈ আছে কিন্তু এইবোৰ আপোনালোকে চাব পাৰে গছ চছ গোটাই কাটিছে মানে এইটো বেয়া লাগে ৰাস্তাটো মানে হ'ব ভাল কিন্তু মানে গছ চছবোৰ কাটিলে মানে অলপমান বেয়া লাগে আৰু অলপমান নহয় ভালেখিনি বেয়া লাগে চ' গাইজ বাইকখন আৰু কি কয় অইলটো চেঞ্জ কৰিব লগা সময় হৈছেহি মানে মবিলটো চ' মবিলটো মানে চেঞ্জ কৰি তাৰপিছত অইল ফিল্টাৰটো চেঞ্জ কৰিব লাগিব ত' এইখিনি মানে কাম কৰিবলগীয়া আছে মই সেই অহাকালি মানত হয়তো দি দিম ছাৰ্ভিচিং এটা চ' তাৰ বাবে হয়তো বঙাইগাঁও যাব লাগিব ছাৰ্ভিচ চেণ্টাৰলৈ যাম হৈ কেনে ছাৰ্ভিচিংটো দি দিম আৰু চ' গাইজ আপোনালোকে ভিডিঅ'টো চাওক আৰু আপোনালোকে চাব পাৰিছে পুৰা মানে একদম অচম হৈ আছে ফুল চুল মানে পুৰা ফুলি আছে একদম মানে বঢ়িয়া লাগি আছে মানে আজি গাড়ী আৰু অলপমান ফিউল ভৰাব লাগিব মানে ফিউল আপ নকৰিলে নহ'ব ব্লিংক কৰি আছে মানে কাটাডাল চ' অলপমান ফালো গাইজ কি ফালিম আজি ৰবিবাৰ তথাপিও মানে এই গাড়ীৰ জাম লাগি যায় একদম আমনি লাগি যায় এনি টাইম মানে গাড়ীৰ জাম চ' হেই গাইজ এখন প্লেচত আহিলোঁ চ' এইখন মানে বহুতেই বেছি ভাল লাগি আছে আজি চ' সেই আগত যাওঁ আগত গৈ কিনে আপোনালোকক বাইকখন ভালদৰে দেখাই আছোঁ আকৌ এবাৰ চ' বাইকখনত মানে মই ভাবিছোঁ কেইটামান কাম কৰিম চ' ইয়াতে দেখোন বোকা বে শিট মাৰ্কছ দেই গাইজ বোকাত ফচি গ'ল বাইকখন চ' একো নাই বাইকখন ওলাম ইয়াৰ পৰা চ' খেলা নিউট্ৰেল কৰিব লাগিব সেইপিনে যোৱা নহ'ব গাইজ নহ'লে বাইকখন ফচি যাব শিট বেয়াকে ফচি গ'ল বাইকখন পেয়ালেৰ চ' গাইজ এটা ডাঙৰ কাণ্ড হৈ গ'ল চ' মানে সেয়া আপোনালোকে চাব পাৰিছে বাইকখন মানে পুৰা মানে একদম গাঁতত মানে ফচি গ'ল গাঁতটো নহয় পথাৰৰ মাজতে মানে ফচি গ'ল সেয়া আপোনালোকে চাব পাৰে একদম হাইৱেৰ ওচৰতে
ফচি গ'ল মানে একদম এপিনেও নাহে এপিনেও নাহে মানে এনেকা যে মানে ঘটনা হয় মানে পুৰা আপোনালোকে চাব পাৰিছে একদম মানে ফচি গৈছে বাইকখন একদম মানে কি কম আৰু চ' একো নাই এটা মানে লগৰ একজনক মানে ফোন কৰিছোঁ চ' সি অলপ সময় পিছত মানে আহি আছে চ' আহি কেনে মানে গাড়ীখন ওলাম আৰু যি কি নহওক কিন্তু প্লেচটোতো ভাল লাগি আছে কিন্তু মানে বাইকখন মানে ফচি গ'ল আৰু কি কৰিব গাইজ যিদিনা হয় হ'বলগীয়া থাকে আৰু সেইদিনা হয় আৰু এনেকুৱা ঘটনা চ' একো নাই গাইজ এতিয়া ওলাই ঘৰলৈ যাম আজি আৰু সেই প্লেচত যোৱা নহ'ল আৰু সেই তাত মানে যাব খুজিছিলোঁ কিন্তু এতিয়া নহ'ব আৰু চ' এনেকাই গাইজ চ' আপোনালোকক ৰাস্তাত উঠি কেনে লগ কৰি আছোঁ চ' সেই গাইজ চ' বয়সত মানে গাড়ীখন মানে উলিয়াবলৈ সক্ষম হ'লোঁ চ' আপোনালোকে চাব পাৰিছে কি অৱস্থা হৈ গ'ল গাড়ীখনৰ মানে একদম মানে বোকাটো লাগি গৈছিল এই চকাটো মানে একদম মানে পট খাই গৈছিল আধা চ' মানে পিছফালেও পট খাই গৈছিল আগপিনেও মানে পট খাই গৈছিল চ' লগৰজন আহি কেনে উঠালে কিন্তু এলা চাব পৰা নাই আপোনালোকে একদম পুৰা বোকা হৈ গ'ল আৰু সি মানে অলপমান বহিবৰ কাৰণে মানে পাতে দি মানে মুচি দিলে কিন্তু মানে কি বা স্ক্ৰেচ লাগিল বেয়া লাগি গ'ল আজি চ' স্ক্ৰেচ পৰিলেতো এনেই বেয়া লাগে আৰু মানে কি ক'ম আৰু একো উপায়ো নাই উঠালে যিহেতু হেল্প কৰি দিলে চ' বাকী একো নাই এতিয়া ঘৰৰ পিনে যাওঁ ঘৰৰ পিনে গৈ কিনে আপোনালোকক কৈ আছোঁ চ' লেটছ গো গাইজ চ' গাইজ আজি মানে একদম মানে মন চন বেয়া হৈ গ'ল আৰু চ' এনে বৰষুণৰ দিনত মানে গাড়ী চাড়ী মানে লেতেৰা হৈ থাকে আৰু ওপৰছে মানে বোকা হৈ গ'ল আৰু বোকাটো যেনিবা মই ধুই দিম কিন্তু মানে এই যে স্ক্ৰেচ পৰি গ'ল সেইটো মানে বেয়া লাগে আৰু এতিয়া গাড়ীখন ধুব লাগিব ভালদৰে ভালকৈ মানে ধুই কেনে অলপমান চাব লাগিব আৰু চ' এতিয়া ওলাই দিওঁ ওলাই কেনে আপোনালোকক লগ কৰি আছোঁ চ' হাই ৰোডত উঠি কেনে আহি আছোঁ আৰুতো ফিউল আপ কৰিব লাগিব গাইজ ফিউল আপ নকৰিলে নহ'ব মিছ মাৰি আছে গাইজ 100 পাৰ কৰি দিলোঁ MVI দেখোন বে বাট চালানটো আজি হৈ যায় নেকি গাইজ কি যে মানে হৈ আছে আজি তথাপিও মানে মই ক্লাছ মাৰি দিছোঁ এইখিনিতে কিন্তু তাও 111 মানটো উঠিয়ে আছিল তেতিয়াও চ' গাইজ এতিয়া ফিউল পাম্পত যাওঁ গৈ কেনে গাড়ীখন ফিউল আপ কৰি লওঁ চ' বাই বাই গাইজ